গুড মৰ্ণিং আৰু মোৰ চেনেল আছামিজ গাৰ্ল দেৱপ্ৰিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি হৈছে 15 আগষ্ট আৰু 1947 চনৰ 15 আগষ্টৰ আজিৰ এই দিনটোতেই আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল। আৰু আজি সমগ্ৰ ভাৰতবাসীৰ বাবে এটা বৰ পবিত্ৰ দিন। আৰু ভাৰতবৰ্ষখন স্বাধীন নোহোৱা হ'লে আমি এই ভাৰতবৰ্ষখনত স্বাধীনভাৱে আৰু মুক্ত মনে থাকিব নোৱাৰিলোহেঁতেন। ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ বাবে আমি ভাৰতবৰ্ষত মুক্ত মনে থাকিব পাৰিছোঁ। আৰু এতিয়া আমি ভণ্টি আৰু মই গৈ আছোঁ ফিল্ডলৈ। গাঁৱৰ ফিল্ডত সকলো ৰাইজে পতাকা উত্তোলন কৰিব, তালৈ এপাক গৈ আহোঁ। তাত খেল ধেমালিও হ'ব, চাওঁগৈ কি হয় কি নহয়। ভাল লাগিব সকলো একেলগে পতাকা উত্তোলন কৰিলে, যিহেতু এইটো এটা সমন্বয়ৰ উৎসৱ। সকলো ৰাইজ মিলিহে যিকোনো কাম সম্ভৱ হয়। ৰাইজৰ বলতে অকলে নোৱাৰা কামো সমাধান হয়। সেইবাবে সকলো মিলিও পতাকা উত্তোলন কৰোঁগৈ। ঘৰত বাৰু কৰা হৈ গ'ল। যাওঁ এতিয়া, বলক তেন্তে মোৰ লগতে। জাতীয় পতাকা উত্তোলন কৰাৰ ঠাই পালোহি। ইয়াত সকলো আছে। ইয়াত নবৌহঁতে আছে এনেকৈ। এয়া বৰ্ণালী নবৌ, কৈ দিয়ক কিবা এটা। ভণ্টি মোবাইলত সাবস্ক্ৰাইব কৰিবা এণ্ড শ্বেয়াৰ কৰিবা। থেংক ইউ। এইফালে এয়া আছে, সকলোৱে জাতীয় পতাকা লৈ আছে। আৰু এয়া নবৌ, এয়া পেহী, আইতা চব। আৰু এইফালে জাতীয় পতাকা উত্তোলন কৰিবৰ বাবে এয়া গাঁৱৰ সকলো ল'ৰাই মিলি সেয়া ৰেডি কৰিছে। এতিয়া হ'ব আৰু সমূহীয়াকৈ কৰিলে সকলো কাৰ্য ভাল লাগে। সেইবাবে আমিও ওলাই আহিলোঁ আৰু ঘৰৰ পৰা ইয়াত অলপমান আনন্দ উল্লাস কৰোঁ বুলি উদযাপন কৰি আছোঁ। সেয়ে আমাৰ গাঁৱৰ বয়সস্থ সন্মাননীয় শ্ৰীমান লক্ষীৰাম দাস ডাঙৰীয়াক এখন ফুলা আম গামোচাৰে সন্মান কৰিবৰ কাৰণে আমাৰ নৱক আগত আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমাৰ সন্মাননীয় লক্ষীৰাম দাসক অনুৰোধ কৰোঁ, আজি এই অমৃত মহোৎসৱৰ পতাকা উত্তোলন উপক্ষে তেখেত আগবাঢ়ে যেন। আজি উপস্থিত আমাৰ ছাত্ৰ ছাত্ৰী আৰু বা বোৱাৰীসকল আমাৰ ইয়াতে 1975 চনত আজি আমাৰ এই নামঘৰৰ কাষতে ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ এই পতাকা উত্তোলন কৰিবলৈ মোকে আগুৱাইছে। ইয়াতে আপোনালোকৰ আজ্ঞামতে মই কৰ্মশীল কৰিবলৈ আগবাঢ়িছোঁ। দেই কৃষ্ণ কৃষ্ণ। কৰিব পাৰি। भारत माता की जय, भारत माता की जय, भारत माता की जय। तब सुभाषिष मागे गाए तब जय
ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় জয় আই অসম জয় জয় আই অসম জয় জয় আই অসম ময়ো অলপ ক'ব ওলাইছোঁ স্বাধীনতা দিৱসৰ বিষয়ে। শ্ৰদ্ধেয় আজিৰ 15 আগষ্টত পতাকা উত্তোলনত উপস্থিত থকা মোৰ বয়োজ্যেষ্ঠ ককা আইতাসকল, ভাইটি ভণ্টি, খুৰা খুৰী, দাদা নবৌসকল, আপোনালোক সকলোকে পোনপ্ৰথমে মোৰ পৰা স্বাধীনতা দিৱসৰ হিয়া ভৰা ওলগ জনালোঁ আৰু মই স্বাধীনতা দিৱসৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাই আহিছোঁ। আজি হৈছে ভাৰতবাসীৰ বাবে এটা বৰ পবিত্ৰ দিন, কাৰণ আজিৰ দিনটোতে আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিলে। 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ যোগেদি আমাৰ ভাৰতবৰ্ষখনে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। 1947 চনৰ আগতে আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ শাসনৰ অধীনত আছিল। তেতিয়া আমাৰ ভাৰতবাসীয়ে বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হৈছিল। ব্ৰিটিছৰ শাসনৰ নীতিত দমন হৈ থাকিব লগা হৈছিল, মানে ব্ৰিটিছৰ তলত থাকিব লগা হৈছিল, নিজৰ ইচ্ছামতে একো কাম কৰিব নোৱাৰিছিল। আৰু 1947 চনৰ 15 আগষ্টৰ সেই পবিত্ৰ দিনটোৰ পিছৰে পৰা আমাৰ ভাৰতবৰ্ষীয়ে স্বাধীনভাৱে মুক্ত মনে নিজৰ ইচ্ছা অনুযায়ী ভাৰতবৰ্ষত মানে বসবাস কৰিব পাৰিছে। সেইবাবে ভাৰতবাসীৰ বাবে এই 15 আগষ্টৰ দিনটো এটা পবিত্ৰ দিন বুলি কোৱা হয়। 15 আগষ্টৰ দিনটো যে কেৱল এটা দিৱস হিচাপে ভাৰতবাসীয়ে পালন কৰিব লাগে সেয়া নহয়। 15 আগষ্টৰ দিনটো এটা ভাৰতবাসীৰ বাবে এটা উৎসৱ, কাৰণ 15 আগষ্টৰ দিনটোৱে ভাৰতবাসীৰ মনত শান্তি, সাহস, ভালপোৱা, দেশ প্ৰেম সকলো ভাৱ জগাই তোলে। সেইবাবে মানে ভাৰতবাসীৰ বাবে এইটো এটা উৎসৱ বুলি ক'ব লাগিব, আৰু এইটো এটা উৎসৱেই হয়। আৰু আমাৰ ভাৰতৰ জাতীয় পতাকাত 3টা ৰং থাকে। সেই 3টা ৰঙৰ কথা আমি সকলোৱে জানো। আমাৰ জাতীয় পতাকাত গেৰুৱা ৰং থাকে, আৰু গেৰুৱা ৰঙৰ অৰ্থ হৈছে ত্যাগ আৰু সাহস, আৰু বগা ৰঙৰ অৰ্থ হৈছে শান্তি আৰু সমৃদ্ধি, আৰু সেউজীয়া ৰঙৰ অৰ্থ হৈছে উৰ্বৰতা আৰু সমৃদ্ধি। আৰু জাতীয় পতাকাত অশোক চক্ৰও থাকে। অশোক চক্ৰত 24ডাল দণ্ড থাকে। আৰু মই সকলো ভাৰতবাসীলৈ এটা আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া আমাৰ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নতুন মানে আইন প্ৰস্তুত কৰি দিছিলে, সকলোৰে ঘৰে ঘৰে তিৰংগা লগোৱা, আৰু সকলো গাড়ী মটৰ যিমানেই থাকক মানে সকলোতে তিৰংগা লগোৱা। সেয়া লগাইছে, সেইমতে লগাইছে, কিন্তু মই এটা আহ্বান কৰিব বিচাৰিছোঁ, সেই তিৰংগা যাতে 15 আগষ্ট দিনটো যোৱাৰ পিছত সেই তিৰংগাখিনি মানে নষ্ট কৰি নেপেলাই, য'তে ত'তে ৰাস্তাই ঘাটে পেলাই অপমান নকৰে, সেইখিনি যাতে মই আহ্বান জনাইছোঁ সকলো ৰাইজলৈ। তিৰংগাসমূহ যাতে ভালদৰে সংৰক্ষণ কৰি ৰাখে, য'তে ত'তে পেলাই নষ্ট নকৰে, এইখিনিয়ে মই ৰাইজলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আমি এতিয়া প্ৰচেছন কৰিবলৈ ওলাইছোঁ, সকলো গাঁওবাসী ৰাইজে মিলি গৈছোঁ, আৰু আজি এটা খুব ফূৰ্তি লগা দিন। নবৌহঁতে ওলাইছে ধুনীয়াকৈ। বন্দে মাতৰম। এয়া আগত পেহীও আছে। কিবা এটা কৈ দিয়া আজি 15 আগষ্টৰ দিনটো। ঘৰ আহি পালোহি, আৰু ঘৰ পৰাই ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া খাই বৈ আজৰি হৈ ভাবিলোঁ ভিডিঅ'টো সামৰি মাৰি দিওঁ, যিহেতু ভিডিঅ'টো আধা কৰি ৰাখি থোৱা হৈছিলে, সেইবাবে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আৰু সামৰণি মাৰি দিওঁ। শেষত সকলোলৈকে জয় হিন্দ, জয় ভাৰত।